চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত ১০২টা সমাজ সংগঠনৰ যৌথ অনুষ্ঠান অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা। এই জাতীয় মহাসভাৰ জন্মৰ লক্ষ্যটোৱেই হৈছে যে সমাজত প্ৰচলিত কুসংস্কাৰ অন্ধবিশ্বাস কৰি এটা আধুনিক সমাজ গঢ়াৰ। আৰু এই উদ্দেশ্যলৈ জন্মগ্ৰহণ কৰা চাহ জনগোষ্ঠী জাতীয় মহাসভাই সভাৰ আজি কেন্দ্ৰীয় বিশেষ সাধাৰণ পৰিষদৰ সভা দুলীয়াজানত অনুষ্ঠিত হৈছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ কেইবাটাও বিষয় আমাৰ কাৰণে এটা চেলেঞ্জ আহিছে। এটা হ'ল যে জনজাতিকৰণ লৈ আমাৰ মাজত ক'ৰবাত বিভাজন হৈছে নেকি। জনজাতিকৰণ বিষয়টো মন্ত্ৰী গোটে যিটো প্ৰতিবেদন দিলে, প্ৰতিবেদনত কি আছে এই কথাখিনি প্ৰতিগৰাকী সমাজে সংগঠনে জানিব লাগিব। আৰু এইকাৰণে মই আজি জাতীয় মহাসভাৰ সাধাৰণ সম্পাদকক মন্ত্ৰী গোটৰ প্ৰতিবেদনটো মই হেণ্ডঅভাৰ কৰিছোঁ অধিক অধ্যয়নৰ বাবে। দ্বিতীয়তে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত স্বাধীনতাৰ ৭৪ বছৰ পিছত অসমৰ চাহ শ্ৰমিকসকলে ভূমিৰ অধিকাৰ অৰ্থাৎ প্ৰকৃত স্বাধীনতাৰ অধিকাৰ পালে। তাৰ কাৰণে আমি ভূমি অধিকাৰ কেনেকৈ শ্ৰমিকসকলে সাব্যস্ত কৰিব, কেনেকৈ মাটিটো পাব, তাৰ প্ৰক্ৰিয়া কি আছে, আইনী প্ৰক্ৰিয়াটো যিটো সংশোধিত আইন আহিলে, চিলিং এক্টটো আহিলে, এমেণ্ডমেণ্ট, এই ওপৰতে আজি আমি কথাখিনি পাতিছোঁ। ইয়াৰ উপৰিও কাষ্ট চাৰ্টিফিকেট জালিয়াতিৰ কাৰণে 3% যি অসম চৰকাৰৰ চাকৰি আছে, এই চাকৰিত আজি কেইবাগৰাকী আমাৰ যোগ্যতা সম্পন্ন প্ৰাৰ্থী আজি বঞ্চিত হৈছে বা ডাউটফুলত আছে, তেওঁলোকৰ এইবিলাক পৰীক্ষা কৰিবৰ কাৰণে আমি পাতিছোঁ। গতিকে মূল বিষয় এই তিনিটাই আছিলে। আৰু আমি আশা ৰাখিছোঁ যে চাহ জনগোষ্ঠী জাতীয় মহাসভাত প্ৰতিটো সমাজ সংগঠনে নিজৰ গোষ্ঠীভিত্তিক সমাজ সংগঠনবিলাক শক্তিশালী কৰিব আৰু এই কামবিলাক কৰি যাবৰ কাৰণে সাধাৰণ পৰিষদৰ আজি বিশেষভাৱে দায়িত্ব লোৱা হ'ব। আৰু অহা ফেব্ৰুৱাৰী মাহত দুলীয়াজানত কেন্দ্ৰীয়ভাৱে চাহ জনগোষ্ঠী সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব। দেখা গৈছে পৰ্যায়ক্ৰমে দিন বাগৰাৰ লগে লগে আমাৰ চাহ জনগোষ্ঠী লোকসকলৰ কিন্তু সংখ্যাটো বাঢ়ি আছে, কিন্তু দেখা গৈছে ৰাজনৈতিক দিশটোত আমাৰ চাহ জনগোষ্ঠীৰ যি নেতা, এই নেতা বৰ কম দেখা গৈছে। মানে বিধানসভা হওক বা লোকসভা হওক পৰ্যায়ক্ৰমে কমি যোৱা দেখা গৈছে, কি ক'ব? চাওক, স্বাভাৱিকতে এইটো আমাৰ কাৰণে এটা প্ৰত্যাহ্বান আছে। অসমৰ দ্বিতীয় বৃহৎ জনসংখ্যা থকা জনগোষ্ঠী হ'ল অসমৰ চাহ জনগোষ্ঠীসকল। কিন্তু অন্যান্য ক্ষেত্ৰত যেনেকৈ আমি ৰিজাৰ্ভেশ্যন পাইছোঁ, ৰাজনৈতিকভাৱেও আমাৰ বিচাৰে, কাৰণ যোগ্যতা সম্পন্ন প্ৰাৰ্থীসকল আছে, চবেই বিচাৰে। গতিকে সকলো পলিটিকেল পাৰ্টিৰ এটা দায়িত্ব থাকিব যে চাহ জনগোষ্ঠীৰ ৰিপ্ৰেজেণ্টেটিভ যাতে আগবঢ়াই দিয়ে, এইটো আমি আশা ৰাখোঁ। কাৰণ মই এটা পলিটিকেল পাৰ্টিৰ পৰা আহি MLA হৈছোঁ, গতিকে আমাৰ পাৰ্টিতে কথাবিলাক আলোচনা হয়। আৰু স্বাভাৱিকতে এইবাৰ ভাৰতীয় জনতা পাৰ্টিত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী বাঢ়িব যেন লাগিছে। গতিকে অন্যান্য দলতো যাতে বাঢ়ে, এইটো আশা ৰাখোঁ। আৰু এটা কুৱেশ্যন কৰোঁ আপোনাক। দেখা গৈছে দুলীয়াজান সমষ্টি বিশেষকৈ যি টিকেট প্ৰত্যাশী আপুনিও, কিন্তু দেখা গৈছে আপোনাৰ প্ৰায় নেতিবাচক মানে ছ'চিয়েল মিডিয়াত মানে ভাইৰেল হোৱা দেখা গৈছে। গতিকে আপুনি কি আহ্বান জনাব? কিন্তু জাতীয় মহাসভা এই অনুষ্ঠানটোতে সম্পূৰ্ণ আপোনাক ছাপোৰ্ট কৰে, সমৰ্থন কৰে। গতিকে আপুনি এই ক্ষেত্ৰত কেনেধৰণে মতামত আগবঢ়াব? চাওক, দুলীয়াজানবাসী সকলো জাতি জনগোষ্ঠী, ভাষা, ধৰ্মৰ ৰাইজ মোক সমৰ্থন কৰে আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থিত্ব দিছে। কিন্তু টিকেট বিচাৰটো এটা গণতান্ত্ৰিক অধিকাৰ, বহুতে এইটো এনজয় কৰে। আৰু সেইকাৰণে কেতিয়াবা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে কিছু ঋণাত্মক প্ৰচাৰ চলালেও তেওঁলোকৰো জানে যে আচলতে কোনে বিধায়ক হ'ব, কাক প্ৰাৰ্থীয়ে টিকেট দিব, এইটো দলে নিৰ্ণয় কৰিব। গতিকে যিসকলে কথা কৈছে তেওঁলোকে নিজেও ইণ্ডিপেণ্ডেণ্ট খেলিলে উপায় নাই, কিন্তু দলৰ পৰা প্ৰাৰ্থিত্ব ল'বলৈ হ'লে দলে সিদ্ধান্ত ল'ব। গতিকে দলে এইটো বিবেচনা কৰিব। গতিকে মোৰ বিৰুদ্ধে যিমান নেগেটিভ ৰিয়েকশ্যন কৰে, মই ইমান শক্তিশালী হওঁ, এইবিলাকৰ পৰা প্ৰেৰণা লওঁ আৰু কষ্ট বেছি কৰিবলৈ চেষ্টা কৰোঁ যে মোৰ ক'ৰবাত কাম কৰোঁতে ভুল ত্ৰুটি হৈ গৈছে নেকি, এইবিলাক আমি ৰিপেয়াৰিং কৰিব চেষ্টা কৰোঁ। মানুহৰ মাজত সম্পৰ্ক আৰু সংবাদ কৰিবলৈ চেষ্টা কৰোঁ, যাতে মোৰ ভুলবিলাক যিদিনা সৰ্বসাধাৰণ ৰাইজে ক'ব সেইদিনা বেলেগ কথা। কিন্তু দুই এক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত নেতাই কথাবিলাক অলপ নিজৰ মাৰ্কেটিং কৰিবৰ কাৰণে কৈছে, এইটো কৰি থাকক, তেওঁলোকক শুভেচ্ছা জনালোঁ।